Morning guys, good morning, welcome to another vlog. গাড়ী পেট্ৰল চাই লওঁ ৰ'বা আগতে আছে বাৰু অলপ চলপ কাৰণ গুৱাহাটী যাব ওলাইছোঁ ন ৰ'বা ওলাইছোঁ গুৱাহাটীলৈ আজি আৰু মাঘ বিহুৰ বজাৰো চাই আহোঁ আৰু মোৰ দোকানৰো বজাৰ লৈ আহোঁ সেই বুলি ওলাইছোঁ মই গুৱাহাটীলৈ বুলি যাম নাপালেই হ'ল আজি ওলাওঁতেও একচুৱেলি ভুল আজি যাম লাগিব কাৰণ বজাৰ বাৰ না আজি তো চাওঁ বাৰু গৈ চাওঁ কি হয় নহয় দেখা পাওঁ মেইন ৰাস্তা ওলাই লওঁ ওলাই এই ফ'কাছ কৰ ভাই মাছ ৰাস্তা মানে আমাৰ ঘৰৰ পৰা অলপ ৰাইট চাইডে আহিয়ে মাছৰ বজাৰ আছে সেয়া ৰাস্তাতে ওলাই মাছ লোকেল মাছ চালানী মাছ দুইটা ওলাই এই বজাৰ চব মাছ কি বোম মাছ ওলাইছে বে সেয়া এইবোৰ মাছ আহালৈকে নাথাকে চব ক্লিয়াৰ হৈ যাব আৰু মই ওলাব লাগিছিল ৰাতিপুৱা আৰু চুলিটো অলপ আহিলে সেইকাৰণে টুপি পিন্ধা বাদ দিছোঁ আৰু ৰাতিপুৱা ওলাব লাগিছিল মৰ্ণিং ওলাওঁতে উঠোঁতে মোৰ দেৰি হৈ গ'ল তো এতিয়া চাওঁ আৰু যিমান জল্দি পাৰোঁ আহিম আৰু চাওঁ কি হয় কি নহয় যাম তাম নাপালেতো জল্দি আহি পাম ফেঞ্চিত যাব লগা কাম আছে বিহুবৰুৱাত যাব লগা কাম আছে ৰিহাবাৰীত যাব লগা কাম আছে আৰু মালিগাঁও যাব লগা কাম আছে 4 জেগাত কাম আছে তো 4 জেগাত মিলাব লাগিব 2 ঘণ্টা সময়ৰ ভিতৰত যদি যাম নাপাই মিলি যাম পালেতো আৰু 2টা 3টা 4টা 5টা হৈ যাব একো খোৱা নাই আহোঁতে কিবা এটা খাই ল'ব লাগিব চাহটো খাই আহিছোঁ গাখীৰ দিয়া চাহটো লাগে ভাই চাহ আৰু কফিৰ ভিতৰত মোক চাহে লাগে বেছি গাখীৰ দিয়া চাহ খাবা আৰু মাছৰ বজাৰ চাওক মাঘ বিহুৰ পুৰা লাইন লাগি গৈছে হাত কি বম মাছ ওলাইছে ভাই কিছুমান সৰু চলিতকৈ মাছকেইটা ডাঙৰ বজাৰ পুৰা ভিৰ বজাৰ চাই ভাল লাগে মাছৰ বজাৰ চাই ভাল লাগে বজাৰ মাৰ্কেট সেয়া এইফালেও ওলাইছে সেইফালেও ওলাইছে MG-খনৰ কি হ'ল আকৌ জানা ভাই মোৰ বহুত লং জাৰ্ণি আছে ইয়াতে যদি মই জামত ফচি থাকিব লাগে পালোঁ বিবৰুৱা কাম নহ'লে এতিয়া আহিছোঁ মই ৰিহাবাৰী কামটো ক্লিয়াৰ কৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ ফেঞ্চি বজাৰ আৰু এতিয়া মই পালোঁ পল্টন বজাৰ এইটো টাইমত ট্ৰেফিক হ'ব অফিচ টাইম আহিছে ন চানা চব জলদিত থাকে ভাই ইয়াতে তাৰপিছত পল্টন বজাৰৰ কামখিনি ক্লিয়াৰ কৰি ফেঞ্চি বজাৰৰ কামখিনি ক্লিয়াৰ কৰি আকৌ মালিগাঁৱত সোমাব লাগিব মালিগাঁৱৰ পৰা চিধা চাৰিআলিত সোমাই আছোঁ 10টা 10:30 হ'ল ইয়াৰ পৰা যদি মই 12:30 1টামান বজাত ওলাই যাব পাৰোঁ ন তো দোকান পোৱালৈকে 2টা 3টা বাজি যাব আৰামছে 2টা 3টাত খুলিব লাগিব আৰু কালি ফেঞ্চি বজাৰ আহিছোঁ কি ৰ'দ ওলাইছে চাওক গৰম আহিলে আৰু আজিৰ পৰা মাঘ বিহু শেষ গৰমো শেষ ইয়াত চব হ'লচেল পাব ৰছীৰ পৰা কিবাৰ পৰা যি লাগে এভৰিথিং মই বহুত দূৰ খোজ কাঢ়িব লাগিব গাড়ী পাৰ্কিং কৰিলে আগত কিমান দূৰ ঠিক নাই আৰু থৈ গৈছিলোঁ বা জুই উঠি গৈছে দেই গাড়ী কেমেৰা চাই আছোঁ কেমেৰাত চাব লগা হৈছে কেমেৰাটো থাকিলে ভাল 360 কেমেৰাটো থাকিলে ভাল ইয়াতে আৰ্মিৰ গাড়ী এখন ৰখি আছে আৰ্মি গাড়ীখনে কিবা ইয়াৰ পৰা মাল উঠাব তো মোৰ পিছফালে ৰাখি থৈছিল এতিয়া ছাইড কৰি দিছে আৰু গাড়ী জুই উঠি গৈছে ভাই গৰম কি গৰম পৰিছে ৰে ভাই আমাৰ গাঁৱৰ ফালে ঠাণ্ডা ইফালে কেনেকুৱা গৰম বাবা মই মাত্ৰ 1 ঘণ্টা বা আধা ঘণ্টা হ'ব গাড়ী ৰ'দত থৈ যোৱা জুই উঠি আছে গাড়ীৰ ভিতৰত গৰম দিনততো ইয়াত দিনত অহাটো অসম্ভৱে হ'ব গধূলি আহিব লাগিব আৰু ইয়াতে লাগিছে কাজিয়া টেম্পুখনৰ লগত একচুৱেলি টেম্পুখনৰ ভুল গাড়ীবোৰ এনেকৈ আছে ন চাৰ্কুল আছে ন চাৰ্কুলটো লৈ টাৰ্ণিং লৈ আহিব লাগে দিব মানুহজনে ঘূৰাই পেলাই খেদি গৈছে আকৌ এই বাইকখনৰ মানুহজনে চব বজাৰ লৈ ল'লোঁ কাৰণ আৰু এতিয়া গুৱাহাটীত অহা নহয় 20-22 তাৰিখ মানেহে অহা হ'ব সেইটো কাৰণে কিছু মাল লৈ ল'লোঁ ইয়াৰ পৰা
কামাখ্যা গেটৰ বজাৰ, কামাখ্যা গেটৰ বজাৰ ন, ইয়াতে লোকেল মুৰ্গীও কাটি পেলাই বিক্ৰী কৰে, মানে চবটো কাটি পেলাই বিক্ৰী কৰে। হাঁহৰ মাংস, কাটা মাংস লাগে যদি এক্সট্ৰাকৈ, ধৰক কাৰোবাক 1 পোৱা লাগে, আধা কিলো লাগে, এনেকৈ চিষ্টেম পায় মানে ইয়াতে। মজা গাহৰি ওলাইছে বে, আজি ওলাব, আজি হেৰি ন, আজি খাব পাৰি আৰু, গাহৰিয়ে হওক, খাচীয়ে হওক, যিয়ে নহওক খাব পাৰি আৰু আজি। এক্সপেক্ট কৰিছিলোঁ আজি পাম বুলি, কিন্তু ইমান পাম বুলি মই এক্সপেক্ট কৰা নাছিলোঁ ভাই। এই জালুকবাৰী ব্ৰিজৰ তলৰ পৰা যাম পাইছোঁ ৰে, একদম আপুনি চাগে শৰাইঘাট মানলৈকে আছে নেকি। আজিতো লাগিবই মাঘ বিহু ভাই, লগাচোন গাড়ীত ভাই, চেপা সোমাই দিব দেই। আজিতো লাগিবই আজিতো মাঘ বিহু, সেইটো বাৰু মই এক্সপেক্ট কৰিছিলোঁ, কিন্তু ইমান কৰা নাছিলোঁ আৰু। যি নহওক বাৰু, অলপ চলপ যাম পাবও লাগে। কিন্তু চবতকৈ ইম্পৰ্টেণ্ট কথা কি জানে গাইছ, মোৰ তেল নাই গাড়ীত, দেখিছে না, একদম ৰিজাৰ্ভত আছে। মই বজাৰ চজাৰ কৰি আহিলোঁ, জালুকবাৰীত ভৰাম বুলি ফোনত কথা পাতি আহি থাকোঁতে পাহৰি গ'লোঁ। এতিয়া পাই গ'লোঁ আহি, ফ্লাইঅভাৰ এইখিনি যদি পাৰ হ'ব পাৰোঁ আৰু বাচিম। ইফালে গৰমো লাগিছে, AC চলাব পৰা নাই, সমস্যাত পৰি কাম ওলাই গৈছে দেহাৰ। চাওকচোন ফাটাই দিছে ইচা, ই পুৰা ব্ৰাইটনেছ এতিয়াই ডিচেম্বৰ জানুৱাৰীতে আৰম্ভ কৰিছে, জুলাই মানত ই একদম হাৱা ফাটাই দিব মানুহৰ। আজি যাম লাগে, মানে মানুহবোৰ ঘৰত যায় ন ইফালেদি, তো আজি যাম লাগে। দেখাই লওঁ মই গাড়ীখনৰ অৱস্থা। গুৱাহাটীৰ পৰা আহি গাড়ী মই ইয়াতে থৈছিলোঁ, ৰাস্তাতে থৈছিলোঁ, ৰাস্তা মানে ছাইডতে আৰু। অৱস্থা চাওকচোন, এখন কালি ঠিক কৰিব লাগিব, থ'ব লাগিব। আৰু ছেকেণ্ড কথা, মই যে আজি গুৱাহাটী গৈছিলোঁ, এখনটো হ'ল এই ৰেষ্টুৰেণ্টখনৰ বস্তু আনিব গৈছিলোঁ, আৰু 2 নম্বৰ কথা হ'ল কি, মই স্পৰ্টছৰ দোকানৰ কিছু বস্তু আনিব গৈছিলোঁ। ধৰক এই ট্ৰেক পেণ্টবোৰ আনিব গৈছিলোঁ আজি, এইবোৰ ট্ৰেক পেণ্ট আহিলে, ঠিক আছে। তাৰ লগত আহিছে এই বস্তুটো আহিছে, দেখিছেনে, ইয়াতে লিখা আছে মায়াবিনী, আৰু ইয়াৰ পিছফালে আছে দাদাৰ ফটো, ঠিক আছে। এইটো একচুৱেলি ষ্টিকাৰটো উঠাই দিয়া নাই, মই উঠাই দিব লাগিব। এইটো ইফালে জয় জুবিন দা বুলি লিখা আছে, আৰু দাদাৰ ফটো আছে। তো এইবোৰ বস্তু আনিব গৈছিলোঁ আজি মই গুৱাহাটী। আৰু আজিতো মাঘৰ বিহু, আৰু বেছি টাইম নাথাকোঁ দোকানত, সময় 8টা হ'ল। এইবোৰ ঠিক ঠাক কৰিলোঁ, ঠিক ঠাক কৰি এতিয়া যাম আৰু ইয়াৰ পৰা। এইবোৰ স্পৰ্টছ জাৰ্চি আৰু ৰেকেট আনিব গৈছিলোঁ, এইবোৰ ডাবল ৰেকেট, কম দামী ৰেকেট। কেপ আহিছে, নতুন কেপ, ঠিক আছে। কিছু বস্তু আনিব গ'লোঁ, স্পৰ্টছৰ দোকানত ন, বস্তু আনি শেষ কৰি মানে লাগা থাকে আৰু। আজিও বিচাৰি আহিছিলে, অলপ আগত কিবা এটা বল নাম ক'লে, তো ক্ৰিকেট খেলা বল নতুন আহিয়ে থাকে, নতুন বিচাৰিয়ে থাকে ভাই, তথাপিও ফুল কৰিব নোৱাৰি। দোকান বহুত জামেলা মানে। আৰু মেছিটো আনা আজি কিমান দিন হ'ল, মেছি চেল হোৱা নাই। একেলগে ৰনাল্ডো আহিল, ৰনাল্ডো চেল হৈ গুচি গ'ল। মেছিৰ ফেন নাই যেন পাওঁ আমাৰ ইয়াতে। এইবোৰ ট্ৰফি, নতুন ট্ৰফি আহিছে এইবোৰ। CC কেমেৰাটো ঠিক কৰিলোঁ আজি, মোবাইলত চাব পৰা কৰি ল'লোঁ। CC কেমেৰাটো বৰ প্ৰয়োজন। আৰু ইফালে ৰোহিত, জুভেণ্টাছ, আৰ্চেনাল এইবোৰ জাৰ্চি লাগি আছে। সকলোকে মাঘ বিহুৰ বহুত ওলগ জনালোঁ, শুভেচ্ছা জনালোঁ। সকলোৱে ভোগালী বিহু উদযাপন কৰক ধুনীয়াকৈ। আৰু বেৰা চেৰা যাৰ চুৰ কৰিব লগা আছে কৰক, গোটেই ৰাতি উৎপাত কৰিব লগা আছে কৰক। আজি মাঘৰ বিহু, একো নাই, পৰম্পৰা এইটো আমাৰ উৎপাত কৰাটো, ঠিক আছে। তো হেপী বিহু।